ইছলামৰ দৃষ্টিত এপ্ৰিল ফুল। পাশ্চাত্যৰ জ্ঞান বুদ্ধি আৰু চিন্তাহীন যিবোৰ সংস্কৃতি অনুসৰণ কৰাৰ উৎসাহে আমাৰ সংস্কৃতিক অসমীয়া বা ভাৰতীয় সংস্কৃতিক প্ৰত্যাহ্বান জনাই পৰিৱেশ বিনষ্ট কৰিবলৈ সক্ষম হৈছে, সেইবোৰৰ ভিতৰত এপ্ৰিল ফুলো এবিধ মুখ্য কুসংস্কৃতি। এই সংস্কৃতিৰ মুখ্য উদ্দেশ্য আৰু লক্ষ্য হ'ল প্ৰথম এপ্ৰিলৰ দিনা মিছা কথাৰে মানুহক ধোকা দি কাৰোবাক ঠাট্টা-মস্কৰা কৰি আত্মসন্তুষ্টি লাভ কৰা। ইয়াক কেৱল বৈধ বুলি ভবাই নহয়, বৰং এই কাম ফেৰা কৰিব পৰাজনক সাৰ্থক হিচাপেও স্বীকৃতি দিয়া হয়। যি ব্যক্তিয়ে যিমানেই নিখুঁতভাৱে অন্যক ধোকা দিব পাৰে, সেই ব্যক্তিক সিমানেই প্ৰশংসাৰ যোগ্য আৰু এপ্ৰিলৰ ইতিহাসত সাফল্যমন ব্যক্তি হিচাপে স্বীকৃতি দিয়া হয়। ঠাট্টা-মস্কৰাৰ এই কুসংস্কৃতিৰ অনুসৰণে শত সহস্ৰজনৰ জীৱন কাঢ়ি নিয়াৰ লগতে কিমান যে ধন সম্পদৰ লোকচান ঘটাইছে তাৰ কোনো সীমা সংখ্যা নাই। এনেধৰণৰ হৃদয় বিদাৰক খবৰ আগন্তুকক শুনাই দিয়া হয় যে এটা সময়ত সি নিজকে নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম নহয় আৰু পৃথিৱীৰ পৰাই বিদায় ল'বলৈ বাধ্য হয়। এই সংস্কৃতি যাৰ বুনিয়াদ মিথ্যা আৰু কোনো নিষ্পাক লোকক বিনা কাৰণত তাচ্ছিল্য কৰাৰ ওপৰত প্ৰতিষ্ঠিত, সেই সংস্কৃতিয়ে কেতিয়াও শিষ্টাচাৰ আৰু মানৱতাৰ এক বিন্দু পৰ্যন্ত চুবতো নোৱাৰেই, বৰং সমগ্ৰ মানৱ জাতিৰ বাবেই ই এক চৰম লজ্জাবোধৰ বিষয়। জীৱশ্ৰেষ্ঠ মানৱতাৰ অৱক্ষয়। এই সংস্কৃতিৰ আৰম্ভণি ক'ৰ পৰা, কেতিয়া, কিয়, কোনে আৰু ক'ত কৰিলে, সেই ক্ষেত্ৰত ভিন্ন ইতিহাসবিদসকলৰ ভিন্ন মত পৰিলক্ষিত হয়। কিছুমানৰ মতে 17শ শতিকাৰ পূৰ্বে ফ্ৰান্সত জানুৱাৰীৰ পৰিৱৰ্তে এপ্ৰিলৰ পৰাহে বছৰবোৰ আৰম্ভ হৈছিল। এই মাহটোক ৰোমীসকলে নিজৰ দেৱী ভেনাছৰ ফালে সম্পৰ্কযুক্ত কৰি পবিত্ৰ মাহ বুলি ভাবিছিল। ভেনাছৰ গ্ৰীক ভাষাত অৰ্থ হ'ল এফ্ৰ'ডাইট। সম্ভৱতঃ এই গ্ৰীক শব্দটোৰ পৰাই উক্ত মাহটোৰ নাম এপ্ৰিল ৰখা হৈছিল। ব্ৰিটেনিকা পঞ্চদশ সংস্কৰণ খণ্ড 8 নম্বৰ পৃষ্ঠা 292। গতিকে কিছুসংখ্যক লেখকৰ মতে যিহেতু এই এপ্ৰিলৰ পৰা নৱবৰ্ষৰ আৰম্ভণি হৈছিল আৰু তাৰ লগতে পূজনীয় দেৱীৰ এক পবিত্ৰতাবোধো সংমিশ্ৰিত হৈছিল, যাৰ বাবে জীৱনটোত মানুহে হাঁহি ধেমালি আৰু কৌতুক তামাচাৰ উৎসৱ পালন কৰিছিল। দিনটোৰ সেই হাঁহি ধেমালিৰ কাৰ্যসূচীবোৰৰ ক্ৰমশ পৰিৱৰ্তন ঘটি বৰ্তমানৰ এপ্ৰিল ফুলৰ আকৃতি ধাৰণ কৰিলেগৈ। আকৌ কিছুমানৰ মতে হাঁহি ধেমালি এই উৎসৱত ইজনে সিজনক উপহাৰ দিয়াৰ প্ৰথা প্ৰচলিত আছিল। এবাৰ কোনোবা জনপ্ৰিয় ব্যক্তিয়ে উপহাৰৰ নামত ঠগ প্ৰবঞ্চনাৰে ধেমালি কৰিছিল, যি এটা সময়ত গৈ সামাজিক ৰীতিলৈ পৰ্যবসিত হ'ল। ব্ৰিটেনিকাত এই সংস্কৃতিৰ আন এটা কাৰণ বৰ্ণনা কৰি কোৱা হৈছে যে সাধাৰণতে মাৰ্চৰ পৰা ঋতুৰ পৰিৱৰ্তন হোৱা আৰম্ভ হয়। এই পৰিৱৰ্তনৰে প্ৰকৃতিয়ে মানুহক বোধৰুদ্ধ কৰি ইটিকিং কৰে। গতিকে মানুহেও সেই যুগত ইজনে সিজনক ইটিকিং ঠাট্টা আদি কৰি বোধৰুদ্ধ কৰা আৰম্ভ কৰিলে। ব্ৰিটেনিকা প্ৰথম খণ্ড 496 পৃষ্ঠা। কিন্তু এয়া এতিয়াও অস্পষ্ট যে প্ৰকৃতিৰ এই ধেমালিৰ হেতু প্ৰচলন ঘটা উল্লেখিত এপ্ৰিল ফুল প্ৰকৃতিৰ অনুসৰণ নে প্ৰকৃতিৰ বিৰুদ্ধে প্ৰতিশোধ। সি যি কি নহওক, 19শ শতিকাৰ এনচাইক্লোপিডিয়াত লাৱিৰ্ছৰ বৰ্ণনাকেই নিৰ্ভৰযোগ্য বুলি বিবেচনা কৰা হৈছে যে ইহুদী আৰু খ্ৰীষ্টানসকলৰ বৰ্ণনা মতাবিক 1 এপ্ৰিল হ'ল ৰোমী আৰু ইহুদীসকলৰ ফালৰ পৰা হজৰত ঈসা আলাইহিছ সালাতু ৱাছসালাম অৰ্থাৎ যীশু খ্ৰীষ্টক ঠগ প্ৰবঞ্চনা আৰু শান্তি নিৰ্যাতন দিয়াৰ বাবে নিৰ্দিষ্ট কৰা তাৰিখ। যথাৰ্থতাহীন এই প্ৰসংগটো লুকাৰ বাইবেলত এনেদৰে উল্লেখ কৰা হৈছে
আৰু যিসকলে এওঁক অৰ্থাৎ হজৰত ঈসা আলাইহি ওয়াসাল্লামক বন্দী কৰিছিল সেইসকলে তেওঁক ঠাট্টা কৰিছিল আৰু মাৰিছিল তেওঁৰ চকু বন্ধ কৰি মুখত চৰিয়াইছিল তেওঁক সোধা হৈছিল যে নবুৱতৰ জৰিয়তে কোৱা কোনে তোমাক মাৰিছে আনকি চৰিয়াই তেওঁৰ বিৰুদ্ধে বহু কথাই কৈছিল লুকা 22/63 পৰা 65 পৰ্যন্ত বাইবেলত আৰু বৰ্ণনা কৰা হৈছে যে হজৰতে ঈসা আলাইহিস সালামক ইহুদী নেতা আৰু বুদ্ধিজীৱীসকলৰ উচ্চতম ন্যায়ালয়ত আদালতত হাজিৰ কৰা হৈছিল পুনৰ তেওঁক বিচাৰৰ বাবে এক বিশেষ আদালতলৈ নিয়া হয় পুনৰ সেই আদালতে তেওঁক উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰে অৱশেষত দ্বিতীয়বাৰ পুনৰ উচ্চতম আদালতে সেই বিশেষ আদালতলৈ আকৌ প্ৰেৰণ কৰে লাবিছৰ মন্তব্য মতে হজৰত ঈসা আলাইহিস সালামক এক আদালতৰ পৰা অইন আদালতলৈ বাৰ অনা নিয়াৰ কাৰণেই আছিল তেওঁৰ সতে ধেমালি কৰা তেওঁক কষ্ট দিয়া যেহেতু এই কামফেৰা 1 এপ্ৰিলৰ দিনা কৰা হৈছিল গতিকে প্ৰকৃতাৰ্থত এপ্ৰিল ফুল পালনৰ ৰীতি সেই লজ্জাজনক ঘটনাটোৰেই সোঁৱৰণ এপ্ৰিল ফুল পালনেৰে যি ব্যক্তিক বোধৰুদ্ধ আৰু ইতিকিং কৰা হয় তেওঁক ফৰাচী ভাষাত পয়জন ডেভৰিল বোলা হয় যাৰ ইংৰাজী তৰ্জমা এপ্ৰিল ফিছ অৰ্থাৎ এপ্ৰিলৰ মাছ ব্ৰিটানিকা প্ৰথম খণ্ড 496 পৃষ্ঠা এতেকে যি ব্যক্তিক বোধৰুদ্ধ বনোৱা হয় তেওঁ প্ৰথম এনে মাছ স্বৰূপ যি এপ্ৰিলৰ আৰম্ভণিতে স্বীকাৰ কৰা হয় কিন্তু লাবিছে নিজৰ মন্তব্যত এক সমৰ্থন কৰি কৈছে যে পয়জনৰ উৎপত্তি ফৰাচী ভাষাৰ পয়জন শব্দৰ পৰা যাৰ অৰ্থ কষ্ট আৰু শাস্তি দিয়া এতেকে এই ৰীতি সেই কষ্ট আৰু শাস্তি দিয়াৰ ঘটনাক তাজা ইয়াদ ৰাখিবৰ বাবে সৃষ্টি কৰা হৈছে যি খ্ৰীষ্টানসকলৰ মতানুযায়ী হজৰত ঈসা আলাইহিস সালামক কৰা হৈছিল অন্য এজন ফৰাচী লেখকৰ মতে পয়জন শব্দটোৰ প্ৰকৃততে নিজৰ অৱস্থাতেই আছে কিন্তু শব্দটো অইন 5টা শব্দৰ আৰম্ভণিৰ আখৰবোৰ লগাই বনোৱা হৈছে ফৰাচী ভাষাত যিবোৰৰ অৰ্থক্ৰমে এনে ধৰণৰ ঈসা মসিহ আল্লাহ পুত্ৰ আৰু ফিদিয়া বিষয়টোৰ ওপৰত ফৰিদ ৱাজদিৰ আৰবী এনসাইক্লোপিডিয়াত বহল ব্যাখ্যা চাব পৰা যায় মুঠৰ ওপৰত লেখকজনৰ মতেও এপ্ৰিল ফুল হজৰত ঈসা আলাইহি ওয়াসাল্লামক দিয়া কষ্ট প্ৰবঞ্চনা আৰু ঠগবাজিৰ তাজা ইয়াদ ৰক্ষাৰ বাবেই পালন কৰা হয় যদি ঘটনা এনে ধৰণৰেই হয় তেনেহলে নিশ্চয় ইয়াক ইহুদীসকলেই সৃষ্টি কৰিছে যাৰ প্ৰকৃত উদ্দেশ্য হল হজৰত ঈসা আলাইহিস সালামক হাঁহিয়তৰ পাত্ৰ কৰা কিন্তু এয়া আশ্চৰ্যকৰ ঘটনা যে যি ৰীতি ইহুদীসকলে হজৰত ঈসা আলাইহিস সালামক হাস্য ব্যংগৰ পাত্ৰ সাজিবলৈ সৃষ্টি কৰিছে খ্ৰীষ্টানসকলে তাক কেনেকৈ গ্ৰহণ কৰি সেই ৰীতি পালনত বা সেই ৰীতি পালনৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াইছে ইয়াৰ অৰ্থ এয়াও হ'ব পাৰে যে খ্ৰীষ্টানসকলৰ হয়তো বিষয়টোৰ ওপৰত জ্ঞান নাই গতিকে নভবা নিচিন্তাকৈ এই ৰীতি পালন কৰিছে আৰু নহয়তো এয়া তেওঁলোকৰ বিশ্বাসযোগ্য আৰু তেওঁলোকৰ বাবেও হয়তো পালনীয় কৰ্তব্য নহলেতো তেওঁলোকৰ দৃষ্টিত এয়া ঘৃণনীয় কাৰ্য হিচাপে পৰিগণিত হ'লহেঁতেন ইয়াৰ দ্বাৰাতো হজৰত ঈসা আলাইহিস সালামক কষ্ট দিয়া হৈ আছে আশ্চৰ্যজনকভাৱে তেওঁলোকে এই ৰীতিকেতো পবিত্ৰ হিচাপে গণ্য কৰি আছে আনকি খ্ৰীষ্টান ধৰ্মতো আজি ইয়াক এক বৃহৎ আৰু উৎকৃষ্ট চিহ্ন হিচাপে পৰিগণিত কৰা হৈছে সি যি কি নহওক এই ৰীতিৰ জৰিয়তে ভেনাছ দেৱীৰ প্ৰাৰ্থনাই হওক প্ৰকৃতিৰ বিৰুদ্ধেই হওক বা হজৰতে ঈসা আলাইহিস সালামক হাস্য ব্যংগ ঠাট্টা মস্কৰা কৰাই হওক ইছলামৰ দৃষ্টিত ইয়াৰ পৰা আমি কেইবাটাও বস্তু পাব পাৰোঁ এটা হ'ল মিছা কথা কোৱা মিথ্যা প্ৰচাৰ 2 নম্বৰ ধোকা দিয়া ঠগবাজি প্ৰবঞ্চনা কৰা 3 নম্বৰ অইনক কষ্ট দিয়া 4 নম্বৰ এনে কোনো ঘটনাৰ সোঁৱৰণ যাৰ মূলতে আছে কোনো দেৱীৰ সম্পৰ্ক নতুবা এক পয়গম্বৰৰ সতে কৰা অত্যন্ত অসভ্য অখ্ৰীষ্টাচাৰ
ব্যৱহাৰৰ সোঁৱৰণ। উল্লেখিত সকলোবোৰ বস্তুৱেই ইছলামৰ সম্পূৰ্ণ পৰিপন্থী। এনে ক্ষেত্ৰত আমি কি কৰা উচিত সেই বিষয়ে সিদ্ধান্ত নিজে নিজেই ল'ব পৰা যায় বা নিজে নিজেই ল'ব লাগিব। ধন্যবাদ।